বুঢ়ীজনী ক'লৈ ওলাই গ'ল জানো এতিয়াহে দেখিছোঁ ভিতৰত নাই ক'বালৈ গ'লগৈ চাগে এই ৰাতিপুৱাৰ পৰা বহিবলৈ শান্তি নাই বহি লওঁ ফোন এটা কৰি লওঁ এটালৈ কিনো কৰিছে হেল্ল' শুনিছানে হেল্ল' জান শুনিছানে অঁ এই ফোন কৰিবলৈ ৰাতিপুৱাৰ পৰা সময় নাই নি তোমাৰ কাৰ লগত কথা পাতি থাকানো মোলৈ ফোন কৰিবলৈ সময় নাই অঁ এই কাতি বিহু পাইছেহি তুমি গম পাবা নাই খবৰ আছেনে নাই কাতি বিহু পাইছেহি বুলি এই বাহিৰত থকাৰ কাৰণে অসমৰ কথা একো গমেই নোপোৱা নি তুমি হা এই কাতি বিহু হৈছে এতিয়া হা পইচা কেইটকামান লাগে নহয় পূজাও পালেহি পূজাত কি চুলিখিনি ষ্টেট নকৰিম নি লোকৰ মাইকী সেইবোৰ চব মতাই পইচা দি চুলি ষ্টেট কৰিছে কিবা কৰিছে ফেচিয়েল কৰিছে আমি এনেকৈ এতিয়া ঘৰতে কাম কৰি বহি থাকিবলগীয়া হৈছে কি বকি নাথাকিবা বকি থাকিমেই কেলৈ বকিম পইচা টকা দিবলৈ হ'লে তোমাৰ খবৰ নাই তোমাৰ এই মাজনীও ৰাতিপুৱাই ক'লৈনো ওলাই গ'ল কাম কৰিবলৈ হ'লে খবৰ নাই চব মই কৰিবলগীয়া হৈছে কাপোৰ কানি ধোৱাৰ পৰা আদি কৰি চব ৰাতিপুৱাৰ পৰা ভাত খাবলৈ সময় নাই পোৱা মানুহজনে কি কৈছে ফোন এটা কৰি খবৰ ল'বলৈ হ'লে তোমাৰ অকণো সময় নোলায় কোন খৰিদিয়াৰ লগত কথা পাতি থাক তই হা মোলৈ ফোন কৰিবলৈ সময় নোলায় যে তোৰ পইচা দিবি হ'লে মোক পইচা লাগে কাতি বিহু নেপাতিলেও নাই বুঢ়ীয়ে কেনেকৈ পাতি থাকিব মোক পূজা চাবলৈ পইচা লাগে কাইলৈ নিদিয়া তুমি কি পইচা নাই কেলৈ কাম কৰিছাগে যদি মোক দিবলৈ পইচা নাই ঘৈণীয়েক দিবলৈ পইচা নাই লোকৰ ঘৰক দি আছ মানে কি বকি থাকিমেই মই কেলৈ নবকিম আকৌ পইচা টকা হ'লে দিব নাই যদি কেলৈ বেয়া পাতিছিলি অঁ পইচা দিব নোৱাৰিলে আজিৰ পৰা মোলৈ ফোন নকৰিবি মই মাৰ ঘৰলৈ এতিয়াই যামগৈ বিহু চিহু পূজা চূজা চব তাৰপৰা চামগৈ তোৰ মাৰক তোৰ কোনে চম্ভালি থাকিব ঘৰততো নিষ্পত্তি থাকিবলৈ সময়ে নাই বুঢ়ীজনী এজনী গুগল পে' কৰি দিয়া পইচা এতিয়া পূজা চাবলৈ নহ'লে মই কৈ দিছোঁ হ'লে কি হ'ব আজি ঠিকনা নাই আকৌ এখন ঘৰত সোনকালে পইচা দিবলৈ ক'লে দিয়া পইচা নাই বুলি ক'লে মই হ'লে নুশুনো এই লগৰটোৰ পৰা ধাৰ কৰি হ'লেও দিয়া কেনেকৈ দিয়া যোৱা মাহত দি দিবা পইচাটা অঁ পইচা দিছিলা কিমান দিছিলা তুমি 5,000 নে 10,000 কিবা এটা দিছিলা সেইবোৰ এই এমাহলৈ থাকেগৈ নি মাইকী মানুহ এনেও খৰচা বেছি বুলি তুমি নাজানা নি এই কোনোবাই কিবা এটা কিনিলে কিনিব লাগে মই এতিয়া কি নিকিনিলে হ'ব নি হা বেছি কথা নক'বা তুমি আনিছিলা কেলৈ খুৱাব পিন্ধাব নোৱাৰা যদি পইচা লাগে মোক পইচা দিয়া অঁ চাই লওক নহয় সোনকালে দিয়া হ'ব দিয়া এতিয়া গুগল পে' কৰিলে মোলৈ ফোন এটা কৰি দিবা হ'ব দিয়া অঁ ইমান দেৰি হ'ল ৰাতিপুৱা ওলাই যোৱা নহয় 12টা বাজিবলৈ হ'ল ৰাতিপুৱা ভাত পানী নোখোৱাকৈ ওলাই যোৱা নহয় গাখীৰ চাহ খাই দিলোঁ পিছে ভোক দিয়া নাই পিছে বোৱাৰীজনী গালিয়ে পাৰিব নে কি এনে ক'ব পৰা নাই দেই পিছে আজি ইমান চকচকীয়া কাপোৰ পিন্ধি আমাৰ বুঢ়ীজনী ক'ৰ ফালৰ পৰা আহিলে দেই চাহৰ যদি মাৰিলেগৈ ক'ৰবাত হা বুঢ়ী হ'লোঁ বুলি কয় কিবা চকচকীয়া কাপোৰ নিপিন্ধিমেই নি আৰু চকচকীয়া কাপোৰ নিপিন্ধিব বুলি নাই কোৱা নহয় ইমাননো চকচকীয়াকৈ ৰাতিপুৱাই বোলো ক'ৰ পৰা সাজি কাচি আহিলেগৈ আৰু কাতি বিহু পাইছেহি নহয় সেইটো কাৰণে পিন্ধিছোঁ বোৱাৰী চকচকীয়া কাপোৰৰ কথা বাদ দে ল'ৰাটোক পিছে পইচা খুজিলি নাই আপোনাৰ পুতেকলে ফোন কৰি পইচা খুজিলোঁ কিবা কিবি বকিলোঁ মই হ'লেও পইচা নিদিলে হ'লে দে আপোনাৰ পুতেকেতো জানো কাম কৰিছেগৈ আকৌ ঘৈণীয়েকলে মাকলে পইচা পঠাব নাই আপুনি ক'লেনো এই পইচা নাই বোলে মই বোলে তোক বোলে অহা মাহত বোলে পঠাইছিলোঁ বোলে 10,000 টকা কি কৰিলি বোলে তই বোলে মই কৈছোঁ কিমানবোৰ কাম কৰিব লাগে ঘৰত আমি কি এতিয়া সুদা ভাত খাই থাকিম মাছ মাংস অকণ নাখাম নি কৈছোঁ হ'ব মানুহটোৱে আকৌ বুজি নাপায় হ'ব বোৱাৰী ল'ৰাটোক দুখ নিদিবি হ'ব আপোনাৰ পুতেকক বাৰু দুখ নিদিওঁ মই আকৌ পইচা চইচা যোগাৰ কৰি থাকিব নোৱাৰোঁ কাতি বিহু পাতিবলৈ আপুনি আকৌ সেই মেলেঙি ওচৰলৈ যাব পইচা কেইটামান ধাৰলৈ বিচাৰি আনিবগৈ পুতেকে অহা মাহত দি দিম বুলি কৈছে আপুনিয়ে যাব হ'লে মই আকৌ পইচা বিচাৰি যাব নোৱাৰোঁ দেই লোকৰ ঘৰে হ'ব ময়ে যাম বাৰু গৈ আহোঁগৈ যাওক ভাতকেইটা খাই লগে ব'লক আকৌ এতিয়া ভাত নাখালে আকৌ বেমাৰ পৰি মৰিব লাগিলে আৰু পইচা যাব মোৰ দুগুণে ব'লক ভাত কেইটামান খাই ভোক নাই গাখীৰ চাহ খাই আহিলোঁ পেটটো দুমদুমীয়া হৈ আছে তেতিয়া আপুনি পইচা বিচাৰিকে যাওকগৈ মই আকৌ এটালৈ ফোন এটা কৰি চাগে পইচাটো দিব পাৰিবি বুলি হ'ব আপুনি যাওক এতিয়া ফোন মৰাই নাই দেখোন কিহে পালে আজি মোলৈ ফোন নকৰিবই নি বাৰু এইবোৰলৈ কোনে মাথা মাৰি থাকে ভাত কেইটামান খাই লৈগে ভাল হ'বনি ইমান দেৰিলৈকে ফোন এটা নাই মই ফোন মাৰিছে দেখোন এইটোৱে কি হ'ব হেল্ল' কি কৰিছা গুগল পে' কৰি পইচা পঠিয়ালা নি পঠিয়ালা ৰ'বা চাওঁ মই সোমালে নে সোমালে দেই বহুত ভাল পাইছোঁ তোমাক ভৰাই দিয়াৰ কাৰণে মাক নক'বা আকৌ পইচা ভৰাই দিলোঁ মই পূজা চাবলৈ পইচা পালোঁ হ'ব দিয়া কাটা মেলেঙি আছোঁ আইত আহিলে নি ভালেই কৰিলে পাই ওলাই আহিলে বহকচোন বহি লওঁ পাই আপোনালোকৰ ঘৰত সকলোৱে ভালনে আইতা ভাল বেয়া কথা নকবি আৰু মেলেঙি
মই তোৰ ওচৰত পিছে দৰকাৰ এটাতহে আহিলো। অ হয় নেকি কিনো দৰকাৰ কওকচোন আইতা আমাৰ আকৌ বোৱাৰীজনীয়ে পঠিয়াই দিছে নহয় তোৰ ওচৰলে পইচা কেইটকামান লাগিছিলে অ এতিয়া কাতি বিহুলে পইচা নাই ই বৰ ডাঙৰ কথা কৈ দিছে নহয় আইতা মোৰো চলিবলৈ দিগদাৰ হৈছে গম পাই নে মই আপোনালোকৰ ঘৰলৈ যাম বুলি ভাবিছিলো বোলো আইতা যদি ঘৰলৈকে যাওঁচোন পইচা কেইটামান কাইলৈ কাতি বিহু খাবৰ কাৰণে পাওঁ নেকি তুলসী তলত প্ৰসাদ কেইটামান দিবলৈ ইমান দিগদাৰ হৈছে আমাৰ মানুহজন কৈছে কাম কৰিবলৈ পিছে মানুহৰ ঘৰত পইচা দিম বুলি কৈছিলে কিন্তু আজি দিব নোৱাৰো বুলি ক'লে নহয় আপুনি বৰ কিবাখন কৈ দিছে আইতা মোৰো বিপদ হৈছে কি কৰিম অ মেলেঙি যেনে মোক যোৱা ফুটা মাৰি হলেও দিবি আৰু পইচা 100 টকা এটা দিব পাৰিবিনে অ আইতা মোৰ 100 টকা নালাগে ফুটা কৰি এটাও নাই নহয় গম পাইছে না আপুনি আমাৰ ল'ৰাকেইটাই যে মুখ মেলি চাই দিব দিব বেলেগৰ ঘৰত খালে বুট সেইটোৱেতো মইতো চিন্তা কৰিছো মই কি কৰিম এতিয়া উপায় নাই নহয় এটা গম পালে নাই এই থাকে এই বছৰটো কাতি বিহু আমি নকৰো অহা বছৰকে পাতিম আৰু দেই এটা অ মেলেঙি থাক দেই যাংগে আৰু বোৱাৰীজনীক আকৌ ক'বগে লাগিব ল'ৰাটোক আকৌ এবাৰ ফোন মাৰ যেন তেনে যোৱা ফটা মাৰি দিব পাৰে নি যাওঁ আৰু দেই বেয়া নাপাব দেই নেপাওঁ চবৰেও বিপদ হয় হয় ঠিক আছে জগে দেই এটা যাওঁ চবৰেও বিপদ হয় একেহে হ'ব হয় বেয়া চেয়া নাই পোৱা পিছে ঠিক আছে জগে দেই বেয়া নাপাব থকা হলে দিলোহেঁতেন বাৰু বোৱাৰী অ বোৱাৰী ওলাই আছোন বাহিৰলে আহিলে নি আপুনি পইচা পালে নাই মহলে পইচা পাতি এটকা নেপালো দেই কেলে মেলেঙি আপোনাক নিদিলে নি পইচা তাইহে যি দিগদাৰ হৈছে কৈছে পইচা পাতি এইকেইদিন হ'বও পাৰে এইকেইদিন এনেকুৱা একালৰ দিন কাতিমহীয়া কাম বনো নাই নহয় মানুহৰ চবৰে দিগদাৰ হৈছে কি ক'ব এই এটালৈ ফোন কৰিলো সিও আকৌ পইচা দিব নোৱাৰো বুলি ক'লে এইবাৰ বোলে বাদ দিয়ক কাতি বিহু আমাৰ ঘৰত অহা বছৰকে পাতিম ডাঙৰকে বোৱাৰীৰ ওচৰত 100 টকা এটা নোলাব নে যেন তেনে হলেও 100 টকাটো বাদে মোৰ ওচৰত ফুটি কৰি এটাও নাই সঁচাকে নে সঁচাকে মিছাকে নেকুৱে আৰু এই ল'ৰাকেইটা কিবা আনিব লাগে বুলি 50 টকা এটা থৈ দিছিলো এইটো 50 টকা আছে আপুনি লওক যেনে তেনে পাতিব পাৰে 50 টকা কিনো পাম ল'ৰাকেইটা লোকৰ ঘৰত গোট খাই থাকিব কি ঘৰৰ ল'ৰাকেইটা চাই থাকিব নি বাৰু কি কব এতিয়া পইচা নহ'লে 50 টকাই আপুনি পাতিব পাৰে যদি পাতিব নহ'লে 50 টকা নোৱাৰো পাতিবলৈ নহ'লে এবছৰ কাতি বিহু বাদ দিয়ক আমাৰ ঘৰত নালাগে এবছৰ কাতি বিহু পাতিব যিহে একালৰ দিন আহিলে কাতি বিহুটো তুলসী তলত বুট কেইটামানো দিব নহ'লে নেপায় দুখীয়া হৈ গৈছো হ'ব এইবছৰ কাতি বিহু বাদ দিয়ক অহা বছৰকে পাতিম মানুহটো আহিব নহয় ডাঙৰকে পাতিম দেই বুঢ়ীয়ে টেনশ্যন নল'ব আপুনি হ'ব